আমি সদায় বিচাৰোঁ সুন্দৰ ভাল লগা জীৱন। বিচাৰোঁ আমি বহুত ধন টকা পইচা, সুস্থ শৰীৰ আৰু সুস্থ পৰিৱেশ। এই সকলোবোৰতকৈ ওপৰত সদায় নিজৰ মনটো বা নিজৰ সুস্থ মগজু, কিয়নো এই সকলোবিলাক খেল নিজৰ মন মগজুৱে কৰি থাকে। গতিকে নিজৰ মনটো আৰু নিজৰ মগজু নিজৰ হাতত যদি ৰাখিব পাৰোঁ, তেন্তে পৃথিৱীখন আমাৰ বাবে সুন্দৰ সহজ হৈ পৰিব। সকলোতকৈ পাৱাৰফুল কি জানেনে? ৰিলেশ্যনশ্বিপ। অকলশৰীয়া এটা জীৱন আৰু সকলোৰে মন মিলা এটা বান্ধোন বহুত শক্তিশালী হয়। আপুনি নিজে এবাৰ বিচাৰ কৰি চাবচোন। কিয়নো উদাহৰণস্বৰূপে এজন ব্যক্তি এটা চিলিণ্ডাৰ দাঙোতে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰাৰ লগতে নিজৰ মন মগজুটো জোৰ পৰিব, নহয়নে? ঠিক তেনেদৰে যদি কেইবাজনেও মিলি চিলিণ্ডাৰটো দাঙে, তেন্তে কষ্ট কম হোৱাৰ লগতে আৰু সহজতে কামটো সম্ভৱ হ'ল আৰু মন মগজুটো জোৰ নকৰে। লক্ষ্যৰ দূৰত্ব যিমানেই নহওক কিয়, যাত্ৰাৰ আৰম্ভ কিন্তু এখোজ এখোজকৈ হয়। যদি জীৱন বাটত আগবাঢ়োতে ভাগৰ লাগে, তেন্তে লাহেকৈ আগবাঢ়ক, কিন্তু ৰৈ নিদিব। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ যাম। গতিকে সময়ৰ কাম সদায় সময়মতে কৰা উচিত। পাৰ্চনেলিটি এনেকুৱা এটা শব্দ য'ত নিজৰ কথা কোৱাৰ ধৰণ, থকাৰ ষ্টাইল বা মনটো গুড পজিটিভ হয়, তেনেকুৱা মানুহক সকলোৱে ভাল পায়। কিন্তু যি মানুহে কথাই কথাই কাজিয়া লাগিব, অযথা খুদ উলিয়াই থাকে, তেনে মানুহৰ পৰা সদায় দূৰত থাকিব বিচাৰে। গতিকে প্ৰথম কথা, নিজৰ পাৰ্চনেলিটি ভাল হোৱাৰ খুবেই দৰকাৰ, কিয়নো তেনে মানুহৰ পৰা পজিটিভ কথা শিকিব পাৰোঁ। নতুন স্কিল ডেভেলপমেণ্ট কৰিবলৈ লওক। সেয়া লাগে যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। নিজকে বিজি ৰাখক। চাব নিজৰ মনটো ভাল লগাৰ লগতে নিজৰ পাৰ্চনেলিটি ডেভেলপ হ'ব। খং আৰু ধুমুহা দুইটাই প্ৰায় একেই। দুইটা শান্ত হোৱাৰ পিছতহে গম পোৱা যায় তাৰ ক্ষতিৰ পৰিমাণ।